এইটো এটা বেমাৰ সি খাওঁ বুলি নাখায় এডিক্টবিলাকৰ চবৰে নেগেটিভ মেছেজ মাথাত বহুত চলে সি যেন আমাৰ মাজৰ পৰা হেৰাই নাযাওক কাৰ ভুল আছিল এইটো ভুলটো আছিল মই নিজেই এইখন যুদ্ধ বহুত ভয়ানক যুদ্ধ আমি ড্ৰাগ এডিক্টবিলাকে গান উঠো কি বেচা নাই কি বেয়া কাম কৰা নাই সুধা মই আৰু মোৰ নিজৰ নিচাটো সেইটোৱে মোৰ জিন্দগী আছিল মানে এই বস্তুটো ইমান বেয়া ইয়াত মানে যোন সোমাই গৈছে ন সেইখন মকৰা জালিত ন ওলাই অহা বিৰাটে দিগদাৰ কেতিয়া পাম এটা প্ৰব্লেমৰ চলিউশ্যন যেতিয়া আমি নিচা নকৰি সেই বস্তুটো ফেচ কৰোঁ ৰিলেশ্যনশ্বিপ ব্ৰেকআপ হ'ল ইটছ হোৱা সেইবুলি মই নিচা কৰি দিওঁ যাৰ লগত মোৰ ব্ৰেকআপ হ'ল তো তাইতো ভালদৰে আছে ন ফিনিক্স টিভি ৰেডিঅ'লৈ মই সংগীতা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক এডিকশ্যন নিচাযুক্ত সামগ্ৰী মাদক দ্ৰব্য এইবিলাক শব্দ আমি সকলোৱে আমাৰ জীৱনত বহুতবাৰ শুনি আহিছোঁ আৰু সেই নিচা কৰা লোকসকলক আমি আমাৰ ওচৰে পাজৰে সদায় লগ পাই আহিছোঁ আজি আমি এই বিষয়টোৰ ওপৰত কথা পাতিম বহু সময়ত আমি দেখিবলৈ পাইছোঁ যে বিভিন্নজনে এই নিচাযুক্ত সামগ্ৰীৰ প্ৰতি আসক্তি হোৱাই নহয় নিজৰ জীৱনো হেৰুৱাইছে কিন্তু তেওঁলোকে খোলাকৈ বা মুক্তভাৱে মুকলিকৈ এই কথাটোৰ ওপৰত আলোকপাত কৰিবলৈ বেয়া পায় আজি আপোনালোকক মানে এটা পৰিয়ালৰ সৈতে চিনাকি কৰাই দিম আৰু তেওঁলোকৰ যি সংগ্ৰাম বা তেওঁলোকে এই বিষয়টোৰ ওপৰত তেওঁলোকৰ কেনেধৰণৰ দৃষ্টি ৰাখিছে বা কেনেধৰণে আগবাঢ়িছে সেই বিষয়ে আজি আমি কথা পাতিম আৰু আপোনালোকেও জানিব পাৰিব শিকিব পাৰিব আৰু বহুতো মানুহক এই বিষয়ে জনাব পাৰিব তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বাইদেউ প্ৰিয় দৰ্শক এওঁ হৈছে মিছেছ ছায়া বৰা আৰু আজি এখেতৰ সৈতে কথা পাতিম বাইদেউ ফিনিক্সলৈ আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ জীৱনটোত আপুনি যথেষ্ট সংগ্ৰাম কৰিছে আৰু আমি আপোনাৰ যিটো সংগ্ৰাম আচলতে কাৰো লগত তুলনা নহয় বুলি ক'ব পাৰি এনেকুৱা এটা সংগ্ৰামত আপুনি জড়িত হৈ আছিলে আৰু বৰ্তমান সেই সংগ্ৰাম আপুনি অব্যাহত ৰাখিছে বিভিন্ন জনৰ অন্য মাতৃৰ কাৰণে বিভিন্ন জনৰ বেলেগ বেলেগ ধৰণৰ পৰিয়ালৰ কাৰণে আপুনি সেই সংগ্ৰাম অব্যাহত ৰাখিছে আপোনাৰ পুত্ৰ আপোনাৰ ল'ৰাই এটা সময়ত বহুত নিচাযুক্ত কাৰ্যত লিপ্ত আছিলে বা নিচা কৰিছিলে সেই বিষয়ে অকণমান জানিব বিচাৰিছোঁ আৰু কেনেকৈ তাৰ পৰা আপুনি ঘূৰাই আনিলে কেনেকুৱা ধৰণৰ সময় আছিলে সেই গোটেইখিনি অকণমান থুলমূলকৈ চমুকৈ জানিব বিচাৰিছোঁ হয় মই ফিনিক্সৰ ধন্যবাদ জনাইছোঁ আপোনালোক আজি মোৰ ঘৰলৈ অহাৰ কাৰণে মোৰ পৰা জানিবলৈ বিচৰাৰ কাৰণে এইখিনি কথা ল'ৰাৰ কথাখিনি জানিবলৈ বিচৰাৰ কাৰণে মই খুবেই উৎফুল্লিত হৈ পৰিছোঁ ভাল লাগিছে মোৰ ক'ব পাই এইকাৰণে ভাল লাগিছে মানে বেয়া মানুহ এজনক আমি ভাল কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ পেৰেণ্টছখিনিয়ে কষ্ট কৰিব লাগিব ল'ৰাটো বেয়া হৈছে বুলিয়ে যে মই ল'ৰাটোক এৰি দিব লাগিব মোৰ ল'ৰা এনেকুৱা নহয় তেনেকুৱা নহয় কোনোবাই ক'লেই হ'ব নেকি সেই মানে বহুত পেৰেণ্টছৰে সেই বস্তুটো আছিলে মই নকওঁ মোৰ নাছিলে মোৰো আছিলে সেই বস্তুটো কিন্তু মই পিছত বুজি পালোঁ তাক দেখিলোঁ দেখি মই গম পালোঁ যে নহয় মানুহে কোৱা কথাখিনিও মিছা নহয় আৰু মই তাক প্ৰেক্টিকেলি দেখা পাইছোঁ তেতিয়া মই মোৰ মিষ্টাৰৰ লগত কথা পাতিলোঁ ওৰা এনেকৈ থাকিলে নহ'ব আমি মানে কিবা এটা ষ্টেপ ল'ব লাগিব তেতিয়া মোৰ দাদাৰ ল'ৰাক মই ক'লোঁ দাদাৰ ল'ৰাক কওঁতে দাদাৰ ল'ৰাই কৈছে এনেকৈ মোৰ চিনাকি আছে ঠিক আছে বাৰু তই যদি তাক মই বাৰু তোক যোগাযোগ কৰি দিম এনেকৈ মই যোগাযোগ কৰিলোঁ তাৰ থ্ৰুদি আহি কিনে তাক দিনৰ ভাগতে যেনিবা ঘৰৰ পৰা আহি পিক আপ কৰি লৈ গৈছিলে ফাৰ্ষ্ট টাইম যেতিয়া মই ৰিয়েপত থৈছিলোঁ 6 মান্থৰ কাৰণে কিন্তু তেতিয়া খুবেই দুখ লাগিছিল দুষ্ট কৰিছিল যদিও বেয়া কৰিছিলে সি কিন্তু ফাৰ্ষ্ট টাইম তাক যেতিয়া মই চেণ্টাৰত থৈছিলোঁ খুব দুখ লাগিছিলে তেতিয়া দুখ লাগিছে মানে কি ফেষ্টিভেলবিলাক আহে সি নাথাকে কান্দো দুইটাই মানে যি লাগে বুলি কয় তাকে দিছিলোঁ সেইবিলাক বস্তু লৈ কিনে মানে চেণ্টাৰত যাই ৰখি থাকোঁ অমুকত দুৰ্গা পূজা চাবলৈ লৈ গৈছোঁ বুলি কয় সেই জেগাত যাই ৰখিমগৈ দুইজনে এনেকৈ মানে তাক লৈ ব্যস্ত হৈ থাকোঁতে গৈছিলে তাক ব্যস্ত হৈ থাকি মোৰ ছোৱালীজনী তেতিয়া ক্লাছ 4-5ত পঢ়ে তাই চেণ্ট মেৰিজত পঢ়িছিলে তাইৰ কথা মই পাহৰিয়ে গৈছিলোঁ ইয়াৰ লগত লাগি থাকি তাইক মানে কমপ্লিট দেউতাকেই চাই মই একদমেই নাচাইছিলোঁ তাই এতিয়া দুখ কৰে মানে এতিয়া বুজি পোৱা হৈছে গম পাই যে এতিয়া বুজি পাইছে কিন্তু যেতিয়ালৈকে বুজি পোৱা নাছিল ধৰক তেতিয়া তাই মানে খুব দুখ কৰে কান্দে কিবা এটা মানে অভিমান হোৱাৰ লগে লগে আৰু মোৰ লগত মানে তৰ্ক বিতৰ্ক অলপ কৰি মানে তই তাকে গুৰুত্ব দিয় সিয়ে তোৰ ল'ৰা মই তোৰ কোনো নহয় মই যে সেনেকুৱা নহয় সি এটা বেমাৰী তো বুজিব চেষ্টা কৰ জান এতিয়া আমাৰ শৰীৰত যদি কেঞ্চাৰ হৈছে টিবি হৈছে আমি সেইটো গম পাওঁ নিজৰ গাত চিকুটিলে মানুহে গম পায় কিমান দবুৱা গৈছে চিকুটটো কিন্তু সেনেকুৱা তাৰটো সিহে গম পায় মই তাৰটো অনুভৱ কৰোঁ
তাইক আমি দেহা বুলি মাতোঁ। দেহা তই বুজিব চেষ্টা কৰ, তই নাভাবিবি তোক কিয় মৰম নকৰিম। আমাৰ দুইটাই তাৰ অবিহনে তই, তোৰ অবিহনে সি, সিহঁত দুটাৰ তহঁত দুটাকে নাচা আমি কাক চাম। কিন্তু সি অসুস্থ, সেইকাৰণে তাক অলপ বেছিকৈ গুৰুত্ব দিছোঁ। তই সেইটো কাৰণে ভুল নুবুজি, তোক গুৰুত্ব দেউতাৰে দি আছে। দেউতাকে তাৰমানে অফিচৰ মাজেৰেও আহি তাই টিউশ্যন কণ্টিনিউ কৰাইছিলে, স্কুলত নিয়াটো দেউতাকে কৰাইছিলে, বাছৰ পৰা পাণবজাৰত নামে দেউতাকে আনিছিল, তাই সকলোখিনি কাম দেউতাকেই কৰিছিল। তাৰমানে মই তাইৰ কামখিনি কৰা নাছিলোঁ, সেইকাৰণে তাই অলপ দুখ পাইছিলে। পিছত তাইও বুজি পোৱা হ'ল, দেখি পালে যে মা দুখন তাৰ কাৰণে বলিয়া নিচিনা, মই ক'ত দেখাই নপৰোঁ, ক'ত নাযাওঁ। আজি ডেটত তাৰ কাৰণে মই নিৰামিষ, তাৰ 5 years ৰানিং, মোৰো 5 years ৰানিং। মানে তাৰ কাৰণে মানে মই ব্ৰত কৰোঁতে য'তে ত'তে দেখাই ফুৰোঁ, পাগলৰ নিচিনা হৈ গৈছিলোঁ। দেখাই ফুৰি অমুক কৰ, তমুকে চব কৰোঁ, নকওঁ আৰু ইয়াৰ পৰা খালি পইচাটো মোৰ হাততে দিয়ে। চেলাৰী যিমানখিনি পায় সেইখিনি মোৰ হাততে দিয়ে, ময়ে ঘৰ চলাওঁ। সেইকাৰণে মানে আৰু তেওঁ গম নাপায়, তেওঁ নুসুধিছিলোঁ কিন্তু দেই কি কৰিলি পইচা বুলি কোনো দিন নুসুধে তেওঁ মোক। আৰু তেওঁ জানে মানে মই চব এটা হিচাপত বাজেটত চলোঁ, মানে ৱেষ্ট নকৰোঁ। মোৰ ল'ৰা ছোৱালীকো দিব লাগিলে সেইটো তেওঁ জানে, তাৰমানে মই দিবলগীয়াখিনিয়ে দিম, মই তাতকৈ বেছি নিদিওঁ। মই মাজতে বাইদেউ কথা এটা ক'ব লাগিব যে তেওঁ এটা কথা উল্লেখ কৰিছে যে এডিকশ্যনটো এটা ডিজিজ হয়, ই এটা বেমাৰ হয়। এই যিটো নিচাৰ প্ৰতি আসক্তি, এইটো এটা ভয়ংকৰ বেমাৰ হয়। যদি আমি ভাবোঁ যে আমাৰ সমাজখনত এনেকুৱা ধৰণৰ কিমান বেমাৰী আছে, তেনেহ'লে হয়তো সকলোৱে কিবা নহয় কিবাকৈ তেওঁলোকৰ ট্ৰিটমেণ্টৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। কিন্তু যেতিয়ালৈকে আমি এইটো কথা নাভাবোঁ যে এইটো এটা বেমাৰ হয়, এইটো কেৱল এটা নিচাহত সোমাই যে গৈ আছে, কাৰণ বেমাৰ বুলি হোৱাৰ পাছতহে ট্ৰিটমেণ্টৰ কথা আহিব। যেতিয়ালৈকে আমি গমেই নাপাওঁ যে এডিকশ্যন মানে এটা বেমাৰ, তেতিয়ালৈকে ইয়াৰ কিন্তু চিকিৎসা নহয়। আৰু তেখেতে বহুতখিনি কষ্ট কৰিছে নিজৰ ল'ৰাৰ লগত, যিটো ক'লে যে ল'ৰাক চাওঁতে চাওঁতে কেতিয়াবা ছোৱালী অৱহেলিত হোৱাৰ নিচিনা তেওঁৰ জীয়ৰীয়ে এনেকুৱা ধৰণৰ অনুভৱ কৰে। গতিকে অকণমান জানিব বিচাৰিছোঁ যে প্ৰথম অৱস্থাত সি যেতিয়া আপুনি গম পাইছিলে যে তেওঁ কিবা নিচা ধৰণৰ বস্তুৰ প্ৰতি আকৰ্ষিত হৈছে বা ইমানখিনি পইচা দৰকাৰ হৈছে, যথেষ্ট পইচাৰ দৰকাৰ হয়, কেনেকৈ এইবিলাক মেনেজ কৰিছিলে বা কেনেকৈ আপুনি গম পালে? প্ৰথমতে আমি ভাবা নাছিলোঁ সি যে এইবিলাক বস্তু খাইছিলে, ভাবা পইচা বিচাৰে, আগতেও বিচাৰে। পইচা লৈ কিনে মানে কয় যে মা আজি চিনেমা চাব যাম ফ্ৰেণ্ডৰ লগত, আহেও ফ্ৰেণ্ডবিলাকো আহে, চিনেমা চাব যাব বুলি ভাবোঁ। তাৰপিছত 200-300 টকা বিচাৰে, মই দি দিওঁ আৰু। তাৰপিছত ক্ৰমে তাৰ পইচাৰ স্পীডটো বাঢ়ি গৈ আছে, মই নিদিয়া হৈ আহি আছোঁ। মই কৈছোঁ মইতো কিমান পইচা দিব নোৱাৰোঁ দেই, আমি এটা বাজেটত চলোঁ, দেউতাৰ দৰমহাৰ পইচাৰ ওপৰতে চলিব। তাতে দুইটাই প্ৰাইভেট স্কুলত পঢ়োঁ, দুইটাৰ খৰচ আছে, টিউশ্যনৰ ফিজ আছে, আৰু তাৰ উপৰিতো গোটেই মাহটোত কিবা নহয় কিবা লাগিয়েই থাকে, বস্তু লাগিয়ে থাকে। আৰু তহঁতৰ উল্টা বাজেট দি থাকিলে মই চলাব নোৱাৰোঁ, কিবা লাগে নালাগে দেউতাৰ পৰা বিচাৰিবি, মোৰ তাত বিচাৰি নাথাকিবি। মই মানে এটা সীমিত পইচা দিছিলোঁ, পেট্ৰল কিনি আনি থৈ দিওঁ, মই এটা জোখত মই পেট্ৰল পৰ্যন্তলৈকে দিওঁ তাক গাড়ীত, তাৰমানে তই বেছি দূৰ যাব নোৱাৰিবি। সেনেকুৱা কৰিয়ে মই মানে তাৰ লগত চলি আছিলোঁ। তথাপিতো সি বেয়া হৈয়ে আছিলে, কি বেচা নাই, কি বেয়া কাম কৰা নাই, মানে এই বস্তুটো ইমান বেয়া, ইয়াত মানে যোন সোমাই গৈছে ন সেইখন মকৰা জালিত ন ওলাই অহা বিৰাটে দিগদাৰ। কিন্তু মই তাৰ পিছা এৰি দিয়া নাছিল। আৰু তাক মই এটা কথাই কৈছিলোঁ, মই মৰতে দম তাক যুঁজিম, কিন্তু তোৰ লগত মই মৰি শেষ হৈ যাম, মোৰ মাটি ভেটি চব যাব, কিন্তু মই তোৰ পিছা এৰি নিদিম, মই জীয়াই থকালৈকে তোক মই ঠিক কৰিয়ে এৰিম। কিন্তু মই কিন্তু হাৰ নামানো, কিন্তু মোৰ টকা পইচা তই নষ্ট কৰিছ, মই ভালকেই শেষ কৰিম, কিন্তু মই তোক ঠিক কৰিম। মোৰ এইটো প্ৰতিজ্ঞা আছিলে তাৰ লগত। আৰু এই নেদেখাজনৰ ওচৰত মই কিন্তু কোনো বস্তু নিবিচাৰিছিলোঁ। মই কওঁ আপোনাৰ সন্তান আপোনাৰ ওচৰত পেলাই দিছোঁ, বেয়াক ভাল কৰা গৰাকী আপুনিহে। যদি মই কিবা অজানিতে ভুলো কৰিছোঁ, তাৰ কাৰণে আপুনি মোক মাফ কৰিব। আৰু সেই অজান শিশুটি যি অন্ধকাৰলৈ গৈ আছে, সেই অন্ধকাৰখনৰ পৰা আপুনি ওলাই লৈ আনক, পোহৰৰ বিলাস দিয়ক। পোহৰটো কি জানিব চেষ্টা কৰিব দিয়ক। পোহৰৰ বিলাস ল'লে সেই অন্ধকাৰখন পাহৰি যাব। সেই কথাবিলাকে মই ঈশ্বৰৰ লগত কথা পাতিছিলোঁ। মই তেওঁক এই মোৰ অমুক নাই দিয়ক, তমুক নাই দিয়ক, এইবিলাক লৈ মই কথা নাপাতিছিলোঁ। আজি ডেটলৈ নাপাতোঁ। আজি ডেটত এইটোৱে কওঁ, চেণ্টাৰত যিমানখিনি সন্তান আছে সেইখিনি সকলো আপোনাৰে সন্তান হয়। সেই সন্তানখিনি যেন শুদ্ধ ৰাস্তালৈ আহে, তেওঁলোকে বিপথে গৈছে, সেই বিপথৰ পৰা তেওঁলোকক সুপথলৈ আনক, শুদ্ধ ৰাস্তা লওক, তেওঁলোকৰ পিতৃ মাতৃৰ মুখলৈ হাঁহি বিৰিঙাওক। আজি যেনেকৈ মই মোৰ ল'ৰাৰ কাৰণে, ৰঞ্জনৰ কাৰণে মুখ উঠাই কথা ক'ব পাৰিছোঁ, আগতে মাথা তল কৰি থাকিব লগা হৈছিল, কাপোৰ পিন্ধিব মন নাযায়, অকণমান লিপষ্টিক ল'ব মন নাযায়, ক'ৰবাত যাব লাগিলে ভাল কাপোৰ এযোৰ পিন্ধি নিজকে কিবা এজনী যেন দেখোঁ। আৰু মানে মোক কোনোবাই কিবা সুধিলে মই কি ক'ম, মানে আৰু নাজালে নহয়। সেইকাৰণে আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে নিজৰ পৰিয়ালৰ মানুহখিনি তাতে যাওঁ,
বেলেগত নাজালে নহ'ব কিন্তু এনেই বেলেগে যদি কাছৰ কামত মাতিছে মই মৰিতেও নাযাওঁ তাৰ কাৰণে নাযাওঁ মই লাজ পাম যে সেইকাৰণে মই নগৈছিলোঁ যথেষ্ট এক কষ্টকৰ সময় আৰু আচলতে আমি আজি যথেষ্ট ভাল লাগিছে যে তেওঁ এগৰাকী মাতৃ হৈ নিজৰ পুত্ৰৰ কথা বা নিজৰ পুত্ৰৰ অতীতখিনিৰ কথা তেওঁ খুব খোলাখুলিকৈ আৰু বাইদেউ আপুনি খুব স্পষ্টকৈ কৈ গৈছে আৰু এটা কথা ক'ব লাগিব আপোনালোকে ভিডিঅ'টোৰ চাই গৈ থাকিলে গম পাব যে এইগৰাকী মিছেছ ছায়া বৰা তেওঁ এতিয়া এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ খুলিছে নিজৰ ঘৰতে আৰু তাত অকল ল'ৰা বুলিয়েই নহয় তাত ছোৱালী যিসকলে নিচাত আসক্ত হৈ এনেকৈ দিন পাৰ কৰিছে তেওঁলোকক আনিও তেওঁলোকক ট্ৰিটমেণ্ট দিয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি যিখিনি মেণ্টেল এক্সাৰচাইজ হওক বা গোটেইখিনি মৰেল সেই গোটেই ছাপৰ্টখিনি তেওঁ দি আছে গতিকে সেই বিষয়ে আমি কথা পাতিম আৰু সেইকাৰণে আজি তেওঁৰ ওচৰত আমি উপস্থিত হৈছোঁহি কিন্তু প্ৰথমতে তেওঁ কিদৰে নিজে ব্যক্তিগতভাৱে কেনেকুৱা ধৰণৰ কষ্টকৰ দিন পাৰ হৈছে আৰু কেনেদৰে তাৰ পৰা ঘূৰি আহিছে সেই বিষয়ে আমি জানো আহক আপুনি কৈছিলে যে সি বহুত পইচাৰ কাৰণে বহুত বস্তু বেচিবলগীয়া হৈছিলে বা বিভিন্ন ধৰণে পইচাৰ মানে যোগাৰ কৰিছিলে সেইবোৰ খাবলৈ বা সেইবোৰৰ লগত দিন পাৰ কৰিবলৈ কাৰণে তেতিয়া ব্যৱহাৰ কেনেকুৱা হয় আপোনালোকক কেনেকুৱাকৈ ব্যৱহাৰ কৰে ব্যৱহাৰ খুবেই বেয়া সি কিন্তু মোক খুব ভয় খাইছিলে দেউতাকতকৈ মোক ভয় খাইছিলে আৰু মই মানুহজনী এনেকুৱা মানে তাৰ কথাত মই ক্ৰেপ নকৰিছিলোঁ মই লাঠি চাঠি উঠালে কোবাইছিলোঁ মই তাক না সি মোক ভয় খাই মানে আৰু দেউতাকৰ লগত লাগি থাকে আৰু দেউতাকে মানে কান্দি কাটি বিচাৰে কাৰণে দেউতাকে দিয়ে মই খালি কওঁ তুমি তাক শেষ কৰিলা আৰু তুমি তাক দি শেষ কৰিলা বোলো আৰু শেষ কৰিবলৈ তেওঁ মৰমত দিয়ে সেইটো মই কৈছোঁ তুমি সি মিছ ইউজ কৰি আছে তুমি গম পাইছা সি বেয়ালৈ গৈ আছে তুমি দি তাক বেয়া কৰিছা সি নিদি বেয়া হওক না কৈছে এই বেলেগৰ তাত চুৰ কৰিব বেলেগৰ বস্তু হেৰি কৰিব মানুহে আহি ঘৰত ক'বলৈ আহিব থানাত যাব এইবিলাক হ'লে তই কি কৰিবি তোৰ তেতিয়া কি মই কৈছোঁ ৰিয়েপত থ'ম বোলা তেওঁ কৈছে তোৰ সেইবিলাকে খালি তই সি নহ'লে মই থাকিব পাৰিম কঠোৰ হ'ব লাগিব মই যদি মই তাক ভাল কৰিব লাগে মই কঠোৰ হ'ব লাগিব মোৰ মৰমটো তাৰ লগত মোৰ যি মৰম আছে মোৰ অন্তৰত আছে মোৰ তাৰ মুখৰ আগত কঠোৰ ব্যৱহাৰ সি যদি ক'ব মুখৰে ক'ব সি ক'ব মই একদম কঠোৰ ব্যৱহাৰ মোৰ খোৱা বোৱা দিব লাগে তই যি খাবি বুলি ক'বি মই তাকে ৰেডি কৰি দিম সেইটো খা কিন্তু এই বস্তুটো খালে আপোনাৰ খোৱা বোৱা চব বাদ যায় ৰন্ধা বাটো সেনেকৈ থাকিব তাৰ কাৰণে আপুনি ৰখি থাকক আহি আছোঁ টাইমৰ ওপৰত টাইম দি থাকে আৰু তাক আমি বিচাৰি যাওঁ এৰি দিয়া নাছিল এয়াক মই কওঁ ব'লা এতিয়া সময় পাৰ হৈ গ'ল কিন্তু মোৰ কাৰণে মানে 8:30 বহুত ডাঙৰ সময় আৰু সেই সময়খিনিত আজিকালি ল'ৰাটো 10:30 11টা 12টা বাজিলেও মানে আহিব আৰু এনেকৈ আছিলে সিমানখিনি হ'বই নাপায় পিছলৈ হৈছিলেগৈ 10টা বাজি গৈছিলেগৈ কিন্তু তাক য'তে নাথাকক বিচাৰি মেলি লৈ মই কৈছোঁ তুমি তাক নিয়া মই যেনেকৈ হ'লেও মই যাম যোৱা কাৰণ গাড়ী লৈ গ'লে সি গম পাম মই এক্টিভা হ'লে হেৰি সোমাই যাব পাৰিম সেইকাৰণে আমি এক্টিভা লৈ তাক বিচাৰি ফুৰিছিলোঁ য'তে থাকে কাৰ মুঠতে তাক আমি 23 বাৰ ট্ৰিটমেণ্ট কৰাইছোঁ আৰু এইটো এনেকুৱা ভয়ানক বহুতৰ পেৰেণ্টছে ভাবে আজিৰ দিনত মোৰ নিজৰ ঘৰত চেণ্টাৰ আছে যদিও বহুতে ভাবে মানে মোৰ ল'ৰাটো এবাৰতে ভাল হৈ যাব 3 মাহ হ'লেও 4 মাহ হ'লেও মোৰ ল'ৰাটো ভাল হৈ যাব এইটো নহয় এইটো এটা বেমাৰ সি খাওঁ বুলি নাখায় ইহঁতে মানে পিনে এলেকা বাহানা চাই সিহঁতক এটা বাহানা লাগে কিবা এটা বাহানা পালে সিহঁতে খাই দিয়ে কাৰণ খাবলৈ তাৰ মনটো আছে তাতে সেইকাৰণেহে খাই নাজানো সেইকাৰণে সিহঁতে মানে বস্তুটো খাই দিলে সেইতিয়া ঘৰৰ মানে তোক মই থ'ম নেকি মই নথওঁ তই যি কৰ মোৰ পইচা এইবিলাক কয় এইবিলাক ক'ব নালাগে আমি তাৰ লগত সমানে যুদ্ধ কৰিব লাগিব তাৰ লগত আমি সহভাগী হ'ব লাগিব তেতিয়াহে তাক আমি ঠিক কৰিব পাৰিম যদি আমি ভাগৰি পৰোঁ তেতিয়া আমি আমাৰ সন্তানক ঠিক কৰিব নোৱাৰিম এইখন যুদ্ধ বহুত ভয়ানক যুদ্ধ আৰু সিহঁতি য'ত গৈ আছে অন্ধকাৰ এখনত গৈ আছে আৰু সেই নিচা বস্তুটো নিজৰ জেগাতহে ৰখি আছে কিন্তু বিচাৰি গৈছে ইহঁতবিলাকে মই ল'ৰাবিলাককো কওঁ মই যেতিয়া সিহঁতে মোৰ লগত কথা পাতিব আহে মই সিহঁতক সেই বস্তুটোৱে কওঁ তহঁতক বিচাৰি নাহে নিচা বেচাটোৱে সি নিজৰ জেগাত ৰখি আছে বস্তুটো ৰখি সি মালিক হৈ আছে তহঁতক চাকৰ কৰিছে একেই বস্তুতে নহ'লে চলিব নোৱাৰে সেইটো লাগে সিহঁতক মুঠতে কিবা এটা বাহানা লৈ কিনে ঘৰত কিবা এটা লাগিল ধৰক কিবা এটা নাপালে সেইটোকে লৈ খাই দিলে ঘৰৰ মানুহ কিছুমানে ফোন কৰে যে সি আজি এনেকুৱা ঘৰত উৎপাত কৰিছে অত্যাচাৰ কৰিছে থাকিব নোৱাৰা কৰিছে কি কৰা যায় আমি আমাৰ চলিউশ্যন এইটোৱে মানে কি আপোনালোকে এবাৰ দুবাৰ থৈ ভাগৰি নপৰিব আপোনালোকে চেষ্টা কৰক যদি সন্তানক ভাল কৰিব মন আছে চেষ্টা কৰিব লাগিব পেৰেণ্টছৰ সেইটো কষ্টয়ে
কাৰণ সেইটো এটা বেমাৰ, ভয়ানক বেমাৰ, যিটো বেমাৰৰ বিষয়ে সি নিজেই ক'ব নোৱাৰে কি বেমাৰ মই পুহি লৈছোঁ। আৰু তাৰ পৰা নানান ধৰণৰ শৰীৰত বেমাৰ আহিব পাৰে, হেপচি আহিব পাৰে, HIV আহিব পাৰে, TB হ'ব পাৰে। TB আৰু সেই গলত হোৱা যে ফুক মাৰি কিনে কফ ওলোৱা TB সেইটো নহয়, নাভিত হয় সেইটো TB। মই তাৰ লগত বহুত টকা গৈছে, বহুত চব প্ৰাইভেট কৰিছোঁ মই 5 বছৰ ৰানিং। কিমান বছৰৰ পৰা সেইবোৰ হাতেৰে চোৱা নাই? সি কমপ্লিট এতিয়া 5 years হাতেৰে চোৱা নাই, তাৰ মাজেৰে আহি ভালে থাকে, থাকি আকৌ ভুতুংকৈ হৈ যায় আৰু হ'লে মই গম পাই যাওঁ যে হেৰি, মই কওঁ আৰু মিষ্টাৰক যে হেৰি অ'ৰা ই কিন্তু আকৌ হৈছে দেই, তুমি তাৰ লগত কথা পাতা কিন্তু। আৰু ঘৰত আহি এসপ্তাহও হাৰ্ডলি থাকিব নাপায়, মানে মই লগালগ ট্ৰিটমেণ্ট দিছোঁ তাক। আৰু তাক মই কওঁ তোৰ সেইখনেই ঘৰ, আচল ঘৰ, মামা ঘৰ সেইখনেই তোৰ ঘৰখন, নিজৰ ঘৰখন তোৰ ঘৰ নহয়, কাৰণ তই একমুঠি ভাতো ভালকৈ খাব নোৱাৰ ইয়াত আহি। যি 2-3 দিন থাকে ভাত খোৱা দেখিলে মোৰ মনটো খুব ভাল পায়, প্ৰভু ই যে ভাতকেইটা খাইছে খুব ভাল লাগে আৰু ধুনীয়াকৈ কাঁহীখন ভৰপূৰ কৰি খায়। এনেহ'লে এইকেইটা ভাতকে আপোনাৰ চুচি থাকিব, টোপনি থাকিব ভাতকেইটাৰ লগতে, টোপনিয়ে থাকিব, মাংসকেইডোখৰ সোমাল ভাতকেইটা খেপিয়ে থাকিব। অশান্তি মানে মই মোৰ চকুৰ পানী ওলাই ক'ব নোৱাৰোঁ। আৰু ভাতকেইটা খাওঁতে বাহানা বাজি লগাব, তই মোক পইচা দিবিনে? তই মই হ'ব দে তই খাচোন খা, সঁচাকৈ দিবিনে? মই তই ভাত খাচোন আকৌ, তই ভাত খা তই দিম দে, তই ভাত খাচোন। ৰিহেবিলিটেশ্যন চেণ্টাৰটো আপুনি চলাই আছে আৰু তাত ধৰক ল'ৰাখিনি ল'ৰাই চায় আৰু যুৱতীখিনি আপুনি চায়, গতিকে আৰম্ভণিটো কেনেকুৱা হয়? ৰাতিপুৱাৰ পৰা ৰাতিলৈ ধৰক কিছুমানটো এটা নিয়মৰ মাজেৰে চলে, এটা ৰুটিন এটা আছে, কেনেকুৱা আছে? চিডিউল আছে। ৰাতিপুৱা যোগা হ'ব, তাৰপিছত যোগা হয়, তাৰপিছত আপোনাৰ সিহঁতৰ ওপৰত কিছুমান টপিক আহে, টপিকবিলাকৰ ওপৰত GFT হয়, GFT কৰিব লাগে। তাৰপিছত আকৌ ব্ৰেক হয় আপোনাৰ ব্ৰেকফাষ্ট হয়। ফাৰ্ষ্ট আপোনাৰ বেড টি দিয়া হয়, যোগাৰ আগতে বেড টি দিয়া হয়, চিনেৰ বিস্কুট আৰু লাল চাহ দিয়া হয়। তাৰপিছত সেই দুটা কৰাৰ পিছতে আপোনাৰ আকৌ হেৰি কৰা হয়, GFT কৰা হয়। GFTৰ পিছতে আকৌ ব্ৰেকফাষ্ট দিয়া হয়, ব্ৰেকফাষ্ট দি কিনে অকণমান টাইম ব্ৰেক দি মানে বিৰি চিৰি খাব বিচাৰে আৰু দিয়া যায় আৰু দিব লাগিব ন, চব একেলগে এৰাই দিব নোৱাৰে আপুনি। আকৌ ক্লাছ আৰম্ভ হয়, সিহঁতক ইনভেণ্টৰী লিখিবলৈ দিয়া হয়। সেনেকুৱা ধৰণৰে এটা চিডিউল আৰম্ভ হৈ গৈ থাকে আপোনাৰ, গোটেইখিনি বস্তু চিডিউলত চলি থাকে। ধৰক এটাৰ পৰা কৰা হয়, 1টাৰ পৰা 1:30 বজাৰ ভিতৰত আকৌ ভাতটো সোমাই যায়। তাৰপিছত ভাত খোৱাৰ পিছত আপোনাৰ বাকীখিনি সময় আকৌ ব্ৰেক দিয়া হয়, 3টা বজাৰ পৰা আকৌ ক্লাছ আৰম্ভ হয়। সেনেকৈ চিডিউলটো চলি 5টা বজাত চাহ দিয়া হয় আকৌ, সেনেকৈ চিডিউলটো আৰম্ভ হয়। ৰাতি 9টা বজাৰ ভিতৰত 9 to 9:30 ভিতৰত আকৌ ভাত সোমাই যায়। তাৰপিছত বিসৰ্জন দিয়া হয়, গোটেই দিনটোৰ কৰ্মখিনি ঈশ্বৰৰ ওচৰত তেওঁলোকে বিসৰ্জন দিয়ে, তেওঁক জনাই পিছত মানে খোৱা টোপনি মৰা আৰম্ভ হয় আৰু। গতিকে এটা ডিচিপ্লিন লাইফ দিবলৈ বাইদেউহঁতে খুব চেষ্টা কৰি আছে আৰু যিহেতুকে তেওঁলোক নিজেই ভুক্তভোগী সময়ৰ, গতিকে তেওঁলোকে ভালকৈ আৰু বহুত ওচৰৰ পৰা বুজি পায় এই জীৱন পৰিক্ৰমাটো, এই জীৱনত কেনেকুৱা ধৰণৰ কষ্টকৰ এটা কাইটীয়া জীৱন হয়, এই বিষয়ে তেওঁলোকে ভালদৰে জানে আচলতে। ধন্যবাদ বাইদেউ। মই আপোনাৰ ল'ৰাৰ সৈতে কথা পাতিব বিচাৰিছোঁ আৰু ল'ৰাৰ লগতে তেওঁৰ জীয়ৰীৰ সৈতে কথা পাতিব বিচাৰিম। গতিকে তেওঁলোকে গোটেই পৰিয়ালটো মিলি আচলতে এই ৰিহেবিলিটেশ্যন চেণ্টাৰটো চলাই আছে, গতিকে ধন্যবাদ জনাইছোঁ। আৰু যদি কাৰোবাৰ ল'ৰা ছোৱালী যদি এনেকুৱা ধৰণৰ নিচাযুক্ত আসক্তিত লিপ্ত হৈ আছে বা বহুদিন দেখিছে যে তেওঁলোকে এডিক্ট হৈ আছে, তেনেহ'লে আপোনাৰ দৰে খোলাখুলিকৈ যদি আগবাঢ়ি আহে, ইম'চনেল হয়, মা মানে ইম'চনেল, কিন্তু মা মানে শক্তিৰো এটা ৰূপ হয়। এইগৰাকী বাইদেৱে যিমান সাহসিকতা আৰু যিমান নিষ্ঠা আৰু যিমান এটা শক্তিৰ পৰিচয় দিয়ালে তেওঁৰ নিজৰ পুত্ৰৰ ক্ষেত্ৰত, সেইটো আচলতে প্ৰতিজন যদি মাতৃ তাত থাকে তেনেহ'লে তেনেকুৱা যদি পুত্ৰ বা জীয়ৰী কাৰোবাৰ যদি ভুলো হয় বা বিপথেও যায়, হয়তো আকৌ ঘূৰাই অনাৰ এটা ঘূৰাই আনিবৰ কাৰণে আমাৰ পেৰেণ্টছখিনি খুবেই দৰকাৰী। আমাৰ পেৰেণ্টছখিনি সজাগ হ'ব লাগিব। আৰু এইটো মই বাৰে বাৰে কৈছোঁ যে এইটো এটা বেমাৰ, ভয়ানক বেমাৰ, আৰু তাহাঁতৰ লগত চলিব পাৰিব লাগিব আমি। তাহাঁতৰ লগত চলিব নোৱাৰাটো এটা দিগদাৰ কথা। আৰু ইয়াৰ লগত মোৰ খুবেই মিলিছিল। মই মানে মিটিং কৰিছিলোঁ, মিটিং কৰাৰ কাৰণে প্লাছ মই ব্ৰহ্মকুমাৰী জ্ঞান, এই 2টা বস্তু লগ লাগি মানে মই বুজি পাওঁ বস্তুবিলাক। মানে সি কিবা কৈ থাকিলেও মানে মই তাৰ মুখৰ ওপৰত মই জবাব দি নগৈছিলোঁ। তাক যেতিয়া মই লাহেকৈ কথাটো কওঁ, কিন্তু দেউতাকে জবাব দিছিল, দেউতাকে সেইবিলাক কোনো ধৰণৰ হেৰি কৰা নাছিলে, সেইকাৰণে দেউতাকৰ লগত তাৰ বস্তুটো খাপ নাখাইছিলে।
তাক মই মানে সদায় মনা কৰিছিলোঁ যে বাবা তই দেউতাৰ লগত অযথা লাগি নাথাকিবিচোন, দেউতাই কৈ দিয়ে, দেউতাটো হেৰি কৰা নাই, তই দেউতাৰ লগত কিয় এনেকৈ মুখ বজায়, কিয় ক'ব মোক, সি মানে সেইখিনি সময় নিচাত থাকে, কিয় ক'ব মোক এনেকৈ, মই তোক সেইটো মানুহেতো টকা দি আছে, কোনে দি আছে, বেয়া কোনে কৰি আছে, তোক সেইটো মানুহেতো বেয়া কৰি আছে, মইতো একো টকা ইনকাম নকৰোঁ, মোক দেউতাৰে দিয়ে কাৰণে মই পাওঁ। আৰু বাইদেউ এতিয়া মই এটা যদিও শেষ কৰিব ওলাইছিলোঁ অকণমান জানিব বিচাৰিছোঁ যে এতিয়াৰ কথাটো আপুনি কোৱা নাই, এতিয়া আপোনাৰ ল'ৰাজন সম্পূৰ্ণ এটা বেলেগ, সম্পূৰ্ণ এজন সুস্থ আৰু একেবাৰে বিপৰীত এটা ৰূপ, সেই বিষয়ে অকণমান জনাওক যে কেনেদৰে তেওঁ সমাজৰ কাম কৰি আছে, কেনেদৰে তেওঁ ৰিহেবিলিটেশ্যন চেণ্টাৰ চলাই আছে, আৰু বহুদিন হ'ল তেওঁ এইবিলাক বস্তু কেতিয়াও হাত দিয়া নাই, গতিকে এই বিষয়ে অকণমান জনাওক। এতিয়া তাৰ 5 years ৰানিং, 5 বছৰ চলি আছে এতিয়া তাৰ। এইটোৰ কাৰণে সি নিজেও কষ্ট কৰিছে, অকল যে মই কষ্ট কৰিছোঁ নহয়, সি নিজেও কষ্ট কৰিছে যে মই এনেকৈ থাকিলে নহ'ব, মই ভাল হ'ব লাগিব। তাৰপিছত তেনেকৈ তাৰ লগত ময়ো এই সংগ্ৰামখনত ময়ো তাৰ লগত লাগি আছিলোঁ, তাৰ কাউন্সিলৰজনো তাৰ লগত লাগিছিলে, ছাপৰ্ট কৰিছিলে। কৰোঁতে হঠাৎ এদিন আহি মোক মানে মোৰ এখন কাপোৰৰ দোকান আছিলে উজান বজাৰত, হঠাৎ আহি মোক ক'লে আণ্টি হেৰি ৰঞ্জনে চেণ্টাৰ এখন খুলিব। মই কৈছোঁ চেণ্টাৰ খুলিব, কি না ভূত না চুত কথা কোৱা তুমি, যিটো কথা মই ভাবিবই নোৱাৰোঁ। আৰু কৈছে নাই আণ্টি খুলিব, ৰঞ্জনে পাৰিব। মই কৈছোঁ পাৰিব মানে সি একো কৰিব নোৱাৰে বুলি মই নকওঁ, কিন্তু সি মোৰ মানে মই ভাবিব নোৱাৰোঁ, মই এনেকৈ ক'লোঁ আৰু তাক। কৈছে নহয় আণ্টি আপোনালোকৰ ৰুম এটা খালী আছে নহয়, ষ্টাৰ্টিংটো আমি সেই ৰুমটোৰ পৰাই কৰিম, এনেকৈ ক'লে। মই কৈছোঁ ৰখিবা মই আংকলক সুধিব লাগিব। আংকলক সুধিব নালাগে, আপুনি কৰিলে চব হ'ব, এনেকৈ কৈছে। মই কৈছোঁ হ'ব দিয়াচোন চাওঁ। প্ৰথম এজন পেচেণ্ট আহিলে, তাৰ নেক্সট ডে আকৌ এজন আহিলে, তাৰ নেক্সট ডে আৰু এজন আহিলে। তাতে এনে হোলী আছিলে, 3জনক ওলাই লৈ গ'ল, 3জনে নাইকিয়া হৈ গ'ল, পলাই দিলে। ফাৰ্ষ্ট টাইম সিও গম নাপায়, 3জনে নাইকিয়া হৈ গ'ল, নাইকিয়া হৈ গৈ আৰু এদিন গেপ গ'ল আৰু মানে কোনো ল'ৰা নাছিল আৰু নাথাকিলে আৰু। তাৰপিছত আকৌ আহিছে ল'ৰা, তেনেকৈ কৰি 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 আজি ডেটত মানে আৰু আগুৱাই আগুৱাই গৈ 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 এইখিনি পৰ্যায় পাইছেগৈ। ঈশ্বৰে তাক আৰু আগুৱাই নিব বোধ কৰোঁ, মই জানো ঈশ্বৰে, কাৰণ সি সদায় মানুহৰ ভাল কৰিছে, বেয়াক ভাল কৰিব চাইছে। আৰু বেলেগ চেণ্টাৰবিলাকৰ নিচিনাই যে তাৰ পইচাটোৱে উদ্দেশ্য সেনেকুৱা নহয়, মানি লাগিব নলগা নহয়, কাৰণ প্ৰাইভেট হেৰি এটা যেতিয়া এজন মানুহৰ ওপৰত খৰচ আছে লাগিব, সেনেকুৱা নহয় যে মৰাক মাৰি খাব, সেনেকুৱা হিচাপত নকৰে সি। কাৰোবাৰ নাই যদিও তাক হেল্প, সিটো নিজেও কৈছে ন যে মই ৰাস্তাৰ মানুহ এদিক উঠাই লৈ আনিও মই ফ্ৰী ট্ৰিটমেণ্ট দিওঁ, সেই তেনেকুৱাকৈ সি কৰি আছে, আগবাঢ়ি গৈ আছে। তাৰ কৰ্মখিনি সি নিজৰ কৰ্মদক্ষতাৰে সি দেখাই আছে যিমানখিনি পাৰিছে। আৰু তাৰ যিটো এটা ডাঙৰ এক্সিডেণ্ট হৈছিলে, আৰু মই মানে খুব প্ৰেছাৰ পৰে কাৰণে মই নিজেই কামবিলাক মই নিজেই গাত লওঁ, মোৰ ভয় লাগে, তাৰ টোপনি নহ'লে মোৰ খুব ভয় লাগে। ব্ৰেইন হিমৰাই যোৱাৰ পৰা ডক্টৰে মানে কৈছে তাৰ ব্ৰেইনটো খুব ৰেষ্টত ৰাখিব দিছে। তাতে এইটো এনেকুৱা এটা টেনশ্যনৰ কাম, ভয় লাগে তাৰমানে আপোনাৰ, বুজি পাইছে। যেনক সেই ল'ৰাটোক মৰাক জীয়াইছে মোক ঈশ্বৰে, মৰা মানুহ এটাক মোক ঘূৰাই দিছে। তেওঁ মোৰ চকুৰ পানী লৈছে, তেওঁ মোৰ চকুৰ পানী উত্তৰ দিছে, জল জল পট পট মোৰ চকুৰ আগত জিলিকি আছে। সি আজি ডেটত সি সুস্থ এজন ল'ৰা, আজিলৈকে নিচা চোৱা নাই। দেউতাকৰ ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈ গ'ল, মোৰ দেওৰৰ ছোৱালীজনী মেনহোলত পৰি ঢুকালে, সেনেকুৱা সেইখিনি সময়ত সি নিচাত আছিলে অৱশ্যে। সেনেকুৱাবিলাকৰ সময় পাৰ কৰাৰ পিছতো ধৰক আজি ডেটত দেউতাক হঠাৎ মানে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। কোনো বিচনাত পৰি থকা নাছিল তেওঁ, মানে দুপৰীয়াৰ ভাত সাজো খাইছে, ইয়াত এইখিনিতে মাটিত কট এটা পাৰি দুপৰীয়া শুইছেও। সেই মানুহজন সন্ধিয়াত হঠাৎ নাইকিয়া হৈ গৈছে আমাৰ মাজৰ পৰা, ভাবিব নোৱাৰোঁ। সেইখিনি সময় 2 মাহ কমপ্লিট হোৱা নাই, 5 তাৰিখে 2 মাহ হ'ব তেখেত ঢুকুৱা, 5 তাৰিখে 2 মাহ হ'ব। যিয়ে নহওক তেওঁ য'তে আছে শান্তিৰে থাকক, ভালে থাকক, সেইটো কামনা কৰিছোঁ। তেওঁ তৰে পৰা আশীৰ্বাদ কৰক, তেওঁ ল'ৰা ছোৱালী দুইটা যেন আগুৱাই যায়, পৰম পিতা পৰমাত্মাই দুইটাকে আগুৱাই লৈ যায়, মোৰো সেইটোৱে আশীৰ্বাদ। মই আশীৰ্বাদ দিব পৰা গৰাকী নহয়, আৰু সকলো পেৰেণ্টছক মোৰ এইটোৱেই আশীৰ্বাদ, কাৰোবাক যদি সহায় লাগে আহিব, এনিহাও মই সহায় কৰিম। তেওঁলোকে যদি মোৰ পৰা কিবা জানিব বিচাৰে, মোৰ ওচৰত আহে, মই নিশ্চয় তেওঁলোকক মোৰ পৰা 2টা পজিটিভ লৈ যাব পাৰিব। হা, মই নিগেটিভ কাকো নিদিওঁ, পজিটিভ দিম। পাৰিলে আপোনাক মই হেল্প কৰিম, নোৱাৰিলে নোৱাৰোঁ বুলি ক'ম, নাজানো। এইখিনি বৰ ধুনীয়াকৈ কৈছে কথাখিনি। আৰু আমি নিজে আজি বহুতখিনি পজিটিভ ভাইবছ পাইছোঁ, কাৰণ বহুত কষ্টকৰ এটা জীৱন আছিলে, আৰু তাৰ পৰা আপুনি ওলাই আহি আপুনি বিভিন্ন মাতৃক সহায় কৰি আছে, বিভিন্ন পৰিয়ালক সহায় কৰি আছে। এই একেটি বিষয়ক লৈ তেওঁলোকে এটা অনুষ্ঠান চলাই আছে বৰ্তমান।
এতিয়া আমি কথা পাতোঁ আহক তেওঁৰ ল'ৰা, যাৰ কথা আমি ইমান সময় পাতিলোঁ। তেওঁৰ এটা অতীত আছিলে আৰু তেওঁৰ এতিয়া বৰ্তমানৰ ৰঞ্জন বৰা। আহক তেওঁৰ সৈতে কথা পাতোঁ। প্ৰিয় দৰ্শক, আমি আপোনালোকক জনাই আছিলোঁ যে আজি আমি নিচাযুক্ত আসক্তিৰ কথা পাতি আছোঁ। নিচাযুক্ত সামগ্ৰীৰ লগত কেনেকৈ যুৱক যুৱতীসকল লিপ্ত হৈ যায়, তাৰ পাছৰ যিটো পৰ্যায় আৰু তাৰ পিছত ঘূৰি অহাৰ সম্ভাৱনা, এই গোটেই বিষয়টোৰ ওপৰত কথা পাতি আছোঁ। মোৰ লগত উপস্থিত আছে, আমি ইতিমধ্যে কথা পাতিছোঁ তেওঁৰ মাতৃৰ সৈতে। এয়া হৈছে ৰঞ্জন বৰা। ৰঞ্জন বৰা, ফিনিক্সলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু একেবাৰে পোনপ্ৰথমত এইটো সুধিব বিচাৰিম যে আপোনাৰ মায়ে ইতিমধ্যে বহুখিনি কথা ক'লে, এতিয়াৰ জীৱনটো কেনেকুৱা লাগিছে আগতকৈ? এতিয়াতো লাইফটো মোৰ বহুত হেপী, কিন্তু অলপ মানে আগতে ৰিচেণ্ট মোৰ দেউতা ঢুকোৱাৰ কাৰণে মোৰ অলপ মানে প্ৰব্লেম হৈছে। কিন্তু মই দুনীয়াখন ইমান অন্ধকাৰত আছিলোঁ, এই অন্ধকাৰটোৱে মই ভাবিলোঁ অন্ধকাৰৰ পৰা কেনেকৈ ওলাই কেনে এতিয়া তাৰমানে তাৰপিছৰ পৰা ওলাই কেনে মই ইমান বহুত বস্তু ভাবিব পৰা হৈছোঁ। আগতে মই নাভাবিছিলোঁ। আগতে মোৰ নাম মই আৰু মোৰ নিজৰ নিচাটো, সেইটোৱে মোৰ জিন্দগী আছিল। তাৰপিছত যে দুনীয়াখনত ইমান কাম আছে, ইমান সেয়া আছে, মই সেই দুনীয়াটো মই বুজি পোৱা নাছিলোঁ। কিন্তু আজিৰ দিনত বহুত হেপী, কিন্তু মই হেপী আছোঁ, মই নকওঁ মই নহয় বুলি। কিন্তু মোৰ এই ইনচিডেণ্টৰ কথাটোৱে ক'লোঁ, মোৰ দেউতাৰ কাৰণে মোৰ অলপ মানে ডিষ্টাৰ্ব হৈ গৈ যাওঁ, সেইটোৱে মোৰ অলপ প্ৰব্লেম। আৰু মই বহুত হেপী, মই মানুহক সহায় কৰি কিনেও মই ভাল পাওঁ। মই বহুতে সহায় কৰিব, মই নকওঁ এইবিলাক, কিন্তু মোৰ আমি সকলোৱে ইতিমধ্যে জানো। আজি যে আমি ইয়াতে উপস্থিত হৈছোঁ, আচলতে আপোনাৰ বহুতো ফটো চাইছোঁ, বহুতো আপোনাৰ কৰ্মৰ, আপুনি এতিয়াৰ যিটো ৰঞ্জন বৰা, তেওঁ যিখিনি কাম কৰি আছে, হয়তো নৰ্মেল লাইফ এটাত থাকিলে হয়তো এইখিনি কথা চিন্তাও কৰিব নোৱাৰিলেহেঁতেন, এইখিনি কথা কৰিব নোৱাৰিলেহেঁতেন চাগে কিবা কাৰণত। কাৰণ নিজৰ ষ্টাডিজ, নিজৰ চাকৰি বা নিজৰ বিজনেছ এইবিলাকলৈ গুচি যোৱা হ'লহেঁতেন। কিন্তু এতিয়া আপুনি যিটো এটা বেলেগ চিন্তা কৰিছে, একমাত্ৰ এইটো কাৰণেই, কাৰণ আপোনাৰো এটা অতীত আছিলে। গতিকে আপুনি এতিয়া বিভিন্নজনক লগ পায় আৰু তেওঁলোককো সহায় কৰিব বিচাৰে। খুব সুন্দৰ মানসিকতা। মোৰ লগত তেওঁৰ ভণ্টিও উপস্থিত আছে, ঋতুস্মিতা বৰা, আৰু ইয়াতে আমাৰ সৈতে উপস্থিত আছে উপম কলিতা। তেওঁ এওঁলোকৰ মেম্বাৰে হয়, উপম কলিতা। ইয়াতে বহুদিনৰ পৰা এই ৰিহেবিলিটেশ্যন চেণ্টাৰ যিটো ফেইথ ফাউণ্ডেশ্যন, ইয়াতে তেওঁ আছে বহুদিনৰ পৰা। আৰু আজি এটা কথা ক'ব লাগিব, তেওঁলোকৰ লগত আমি কথা পাতিম কিছু, কিন্তু তাৰ পূৰ্বে এটা কথা কওঁ যে বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে যেতিয়া ৰিহেবিলিটেশ্যন চেণ্টাৰত ইণ্টাৰভিউ লোৱা হয় বা সেই যুৱক যুৱতীসকলৰ লগত কথা পতা হয়, তেওঁলোকৰ বহুতে নিবিচাৰে যে সকলোৱে তেওঁৰ মুখখন দেখক, তেওঁৰ মুখখন যেন ব্লাৰ কৰি দিয়ক, এইটোৱে বিচাৰে। কিন্তু এওঁলোক বহুত সাহসী আৰু বহুতেই এটা পৰিৱৰ্তনশীল জীৱন এটা কটাই আছে। বৰ্তমান তেওঁলোকৰ জীৱনটো ইমানেই সুন্দৰ যে সাধাৰণ মানুহ এজনতকৈও তেওঁৰ জীৱনটো সুন্দৰ। মই এইকাৰণে কৈছোঁ যে তেওঁলোকৰ মুখকেইখন ব্লাৰ কৰি দিব পাৰিলোহেঁতেন, কিন্তু ব্লাৰ কৰাৰ আৱশ্যক নাই। তেওঁলোকে এতিয়া একোজন এনেকুৱা ধৰণৰ সচেতন নাগৰিক হৈ পৰিছে, এতিয়ালৈকে উঠিছে যে তেওঁলোকে বাটৰ এজন অজানা মানুহ এজনৰ ওচৰতো গৈ তেওঁক সহায় কৰিছে, খুৱাইছে। অকল এয়াই নহয়, যিহেতুকে তেওঁলোকে ভুক্তভোগী, তেওঁলোকে নিজেই এডিক্ট আছিলে। গতিকে সেই ড্ৰাগ এডিক্টেড বা যিসকল নিচাযুক্ত তেওঁলোকৰ নিচাত আসক্তি লোক আছে, তেওঁলোকক যদি দেখা পায়, সেইজন পথৰ ভিক্ষাৰীও হ'ব পাৰে, সেইজন বহুতেই দুখীয়া শ্ৰেণীৰ লোক হ'ব পাৰে, তেওঁলোকক আনি ইয়াতে ফ্ৰী ট্ৰিটমেণ্টটো তেওঁলোকে কৰাইছে। গতিকে এনেকুৱা কিছুমান যুৱকক যেতিয়া আমি লগ পাওঁ, তেনেহ'লে মই ভাবোঁ যে তেওঁলোকৰ এটা যিটো নতুন পৰিচয়, তেওঁলোকে এটা ভুল কৰিছিলে আৰু সেই ভুলৰ কাৰণে কষ্টকৰ সময় এটা পাৰ কৰিছে, আৰু সেই যিটো নিচাই তেওঁলোকক আৱৰি ধৰিছিলে, সেই কষ্টকৰ সময়টো পাৰ কৰি তেওঁলোকে এটা খুব ভাল সময়ত এতিয়া ভৰি দিছে। গতিকে এই ভাল সময়টোত তেওঁলোকৰ যাতে পৰিচয়টো কোনেও নিচিনে, আৰু তাৰ কাৰণে আজি আমি তেওঁলোকৰ ওচৰত আহিছোঁ। জানিব বিচাৰিছোঁ যে এতিয়া ৰিহেবিলিটেশ্যন চেণ্টাৰ এটা চলাই আছে, তাত 30-35 গৰাকী চাগে আছে। কেনেকুৱা ধৰণৰ চেলেঞ্জিং সময় আহে তেওঁলোকক লৈ, কেনেকুৱা ধৰণৰ কষ্ট হয়? কষ্টটো যেতিয়া মোৰ 35টা পেচেণ্ট হওক, 45টা পেচেণ্ট, এতিয়াতো 45 চলি আছে আপোনাৰ আফটাৰ কেয়াৰ মিলি কেনে 45, চবৰে প্ৰব্লেম, কিন্তু এটাই প্ৰব্লেম যে এটা এডিকশ্যনটোৱে এটা বেমাৰ। কিন্তু বহুতৰ বেলেগ প্ৰব্লেম আহে। প্ৰব্লেমবিলাকৰ পৰা মই এটা বস্তু কি, মই নিজকে হাৰ নামানো, মই হাৰ মানা নাই আৰু মই হাৰ নামানো। সেইকাৰণে মই সিহঁতৰ লগত মই যুঁজি কেনে মই এটা পেচেণ্টৰ লগত 1-to-1 কাউন্সিলিং কৰোঁ। তোৰ লাইফত
আপোনালোকৰ লাইফত কিয় এনেকৈ তুমি কৰি আছা আৰু যোনবিলাকে আকৌ তোমাৰ খাই কেনে আকৌ তোমাৰ ইয়াৰ পৰা ট্ৰিটমেণ্ট কৰি কেনে আৰু এবাৰ ৰিহেব আকৌ ইয়াতে ট্ৰিটমেণ্ট কৰিবলৈ আহে মই সিহঁতৰ লগত মই 1-to-1 বহি কেনে সিহঁতৰ লগত বহি কেনে এখন ৰেষ্টুৰেণ্টত বহি কেনে মই বহি কেনে কথা শুনো যে কিয় এনেকৈ কৰিলি মই যে আমাৰ কিবা কমি আছিল নেকি সেনেকৈ কিবা এটা আমি এনেকৈ বহুত বস্তু মই নিজকে নিজে সিহঁতক মই কৈছোঁ আৰু যদি আপুনি পাৰে তেনেহ'লে তেওঁলোকেও পাৰিব এইটো এটা ভাল উদাহৰণ নিজেই আপুনি এটা উদাহৰণ নহয় জানো উদাহৰণ সেইটোত আপোনাৰ মই এটা বস্তু কি সেই বস্তুটো আজি মই যিমানলৈ মই হেৰাইছোঁ মই মোৰ নিজকে কিয় ক'ব পাৰোঁ মোৰ যে মায়ে আজিৰ দিনত অলপ দিন আগতে ক'লে 23টা ট্ৰিটমেণ্ট মোৰ মই যে তোমাহঁতৰ যদি এই মোৰ অৱস্থালৈ আহোঁতে ন তুমি ল'ব পাৰিবানে নোৱাৰিবা মইতো পাৰিলোঁ মোৰ আজিৰ দিনত মোৰ সেয়া আছিল ভগৱানে মোক ইমান দিনলৈ মোক দিছিল সেইকাৰণে মই কৰিলোঁ কিন্তু সিহঁতি পাৰিবনে নাই তাৰপিছত সিহঁতক মই কওঁ যে মোৰ নিচিনা লাইফ জীয়াওঁতে তহঁতি বহুত বস্তু কিন্তু আজিৰ দিনত মই বহুত কষ্ট কৰিলোঁ মই যেতিয়া 5 years ক্লিন টাইমত মই 2 বছৰ বহুত কষ্ট কৰিছোঁ বহুত কষ্ট কৰি কেনে মই নিজৰ এখন ৰিহেব চেণ্টাৰ চলালোঁ তাৰপিছত সিহঁতকো মই বুজালোঁ মই সদায় কথা পাতোঁ সিহঁতৰ লগত 1-to-1 কথা পাতোঁ কিয়নে সিহঁতি যে ভাল ৰাস্তালৈ আহক কিয়নে মই ছেক্ৰিফাইচ বুলি বস্তু এটা কয় যোনটো যেনেকৈ আৰ্মিয়ে ছেক্ৰিফাইচ কৰে মই ছেক্ৰিফাইচ কৰিছোঁ 24 ঘণ্টা মই সিহঁতৰ ৰাতি টোপনিৰ বহুত প্ৰব্লেম হয় কিন্তু মই সিহঁতৰ কাৰণে সিহঁতক কেনেকৈ কোন ৰাস্তা দেখাওঁ অ'পেন মাইণ্ডেড সিহঁতক কোনটো ৰাস্তা সিহঁতক দেখালে মাথাটো সেয়া হ'ব সেইকাৰণে সিহঁতৰ লগত মই ডিল কৰোঁ সেইটোৱে এটা কথা ভাবি ভাল লাগে যে এটা আজি যেতিয়া আমি কথা পাতিছোঁ বা অ'ভাৰ ফোনো কথা পাতিছোঁ গতিকে আজি বহুত বছৰৰ পৰা তেওঁ ড্ৰাগছৰ পৰা একেবাৰে দূৰত আছে ড্ৰাগছ বুলি নহয় কোনো ধৰণৰ নিচাযুক্ত সামগ্ৰী তেওঁ ব্যৱহাৰ নকৰে আৰু এটা খুব অনুপ্ৰাণিত হোৱা কথা আজিৰ যিখিনি যুৱক যুৱতী আছে আমি যদি ৰাস্তা ঘাটে যাওঁ নিচাযুক্ত আসক্তি কেন্দ্ৰ আসক্তিৰ পৰা কেনেকৈ আপোনাক বচাব পাৰি এনেকুৱা বিভিন্ন ধৰণৰ ৱালত লিখা দেখা পাইছোঁ আজিও ইনফেক্ট আমি দেখা পাইছোঁ আহোঁতে গতিকে এই যে লিখি থৈ দিয়ে এইবোৰ পঢ়ি জানো কোনোবাই নিচাৰ পৰা আঁতৰিব পাৰিব নোৱাৰে নহয় গতিকে এওঁ এজন নিজে ভুক্তভোগী এওঁ নিজৰ জীৱনটো দেখা পাইছে যে কেনেকৈ তেওঁৰ জীৱনটো অলপকৈ মানে শেষৰ ফালে গৈ আছিলে কিন্তু তেওঁৰ মাতৃয়ে যথেষ্ট শক্তিশালী ভূমিকা ল'লে যথেষ্ট সাহসী মহিলা এগৰাকী আৰু যথেষ্ট যুঁজিছে তেওঁৰ লগত গতিকে মাতৃক তেওঁ ভয় কৰিছিলে বুলি কৈছে সেয়া মাতৃ স্নেহো হয় আৰু সন্মানো হয় গতিকে সেই মাৰ পৰা যিখিনি প্ৰেৰণা পাইছে প্ৰেৰণাৰ দ্বাৰা আজি কেইবাজনক মানে তেওঁ অনুপ্ৰাণিত কৰিব পাৰিছে কেইবাজনকো তেওঁ প্ৰেৰণা দিব পাৰিছে সেই সময়ত মানে আপোনাৰ লগত লাগি থাকোঁতে আপোনাৰ ভণ্টি অৱহেলিত হোৱা নিচিনা অনুভৱ কৰিছিলে হয় নেকি ঋতুস্মিতা মোৰ লাগিছিলে সেনেকুৱা বিকজ সেইটো টাইমত মই সৰুও আছিলোঁ তো মোৰ ইমান নলেজ নাছিল কি তেতিয়া ময়ো ফিল কৰিছিলোঁ ন কি দাদাকে বেছি এটেনশ্যন দিয়া গৈছিল মই কম এটেনশ্যন পাইছিলোঁ আৰু মোৰ ফ্ৰেণ্ডছবিলাকৰ ঘৰত সিহঁতবিলাকো সৰুৱে আছিল তো সিহঁতে বেছি এটেনশ্যন পাইছিলে তো মই নাপাইছিলোঁ বাট যেতিয়া মই লাহে লাহে ডাঙৰ হৈ আহিছোঁ তেতিয়া মই বুজি পাব ধৰিলোঁ ন কি দাদাই কিয় এটেনশ্যনটো বেছিকৈ পাইছিলে একচুৱেলি তাৰ মানে এডিকশ্যনৰ কাৰণে সেইকাৰণে মায়ে বেছি যেন সি বেয়া হৈ নাযাওক সি যেন আমাৰ মাজৰ পৰা হেৰাই নাযাওক সেইকাৰণে মায়ে যেন তাৰ কাৰণে যে ইমান সেয়া কৰিছিল সেইটো তেতিয়া মই বুজি পাইছিলোঁ কিন্তু যেতিয়া সৰু আছিলোঁ সেইটো পইণ্টত মানে কি আৰু এজ এ চাইল্ড চবেই সেনেকৈ ৰিয়েক্ট কৰিলে তো আই অলছ' ৰিয়েক্টেড ইন ডেট ৱে আৰু এতিয়া ঋতুস্মিতাও তেওঁৰ মাৰ লগত আৰু দাদাৰ লগত এই যিটো ৰিহেবিলিটেশ্যন চেণ্টাৰ ফেইথ ফাউণ্ডেশ্যনটো পৰিচালনা কৰি আছে আৰু কেইবাগৰাকী যুৱকৰ সৈতে কেইবাগৰাকী যুৱতীও ইয়াতে 2-3টা ফ্ল'ৰ আছে ইয়াৰ ওপৰৰ ফ্ল'ৰত মাক মানে বাইদেউ ছায়া বৰা আৰু তেওঁৰ জীয়ৰী ঋতুস্মিতা বৰাই চোৱা চিতা কৰে আৰু তলৰ ফ্ল'ৰত আছে চাগে ন তলৰ ফ্ল'ৰত যুৱকসকল আছে তেওঁলোক পৰিচালনা কৰে এওঁলোকে পৰিচালনা কৰা এগৰাকী যুৱক আমাৰ লগত আছে উপম কলিতা আৰু তেওঁ অকল ইয়াত অহা পেচেণ্টেই হওক বা ষ্টুডেণ্টেই হওক তেনেকুৱা নহয় তেওঁ এতিয়া পৰিয়ালৰ সদস্য গতিকে কিমান বছৰ হ'ল এই আসক্তিত সোমাবৰ কাৰণে আৰু ইয়াত কিমান বছৰ হ'ল মোৰতো ইউজিং টাইম এৰাউণ্ড 5 to 4 years হ'ল কিন্তু ইয়াত থকা 2 years হ'ল চ' এইটো বস্তু আমি দেখিছোঁ বাবাদাক যোনটো আমাৰ ৰঞ্জন দা যোনটো কাম তেওঁ বহুত আমাৰ লগত কষ্ট কৰিছে চ' মানে আমি কেতিয়াও ভবা নাছিলোঁ যে
আমাৰ লাইফটো ৰেল লাইনত টাইপ আছিল, মানে ৱেষ্টেজ আছিল। আমিতো কেতিয়াও ভাবোঁ যে টোপনি আহিব বা এনেকুৱা কিবা ভাল লাইফ এটা হ'ব, কিন্তু যেতিয়া বাবা তাক দেখিলোঁ বা সেইটো ইনস্পিৰেশ্যন দিলে, চ' সেইটো দেখি মানে আজিৰ দিনত বহুতে কয় মোৰ সলমান খান ইনস্পিৰেশ্যন হিৰো বা এনেকুৱা। মোৰ কিন্তু ইনস্পিৰেশ্যন বাবা দা, যে মোৰো এতিয়া ইচ্ছা যায় ন যে মই বাবা দাৰ দৰে কৰিম, কাৰণ আফটাৰ তেওঁ ড্ৰাগ এডিক্ট আছিল 5 years ক্লিন। চ' মোৰো কেতিয়াও মনটো বেয়া লাগে, কিন্তু বাবা দাক যেতিয়া দেখোঁ এটা ভাইব এটা পাওঁ, যোনটো মানে বাবা দাই যদি কৰিছে ময়ো কৰিব পাৰিম। চ' ছেম ৰাস্তাত গৈ আছোঁ, আৰু সেইটো কাৰণে আজি মই বহুত গ্ৰেটিফিকেশ্যন যে এইখন ঘৰ হওক বা এই ভণ্টি হওক বা যোনটো আণ্টি হওক, যে মোক এনেকুৱা ফিলে কৰোৱা নাই যে মই ঘৰৰ পৰাই দূৰত আছোঁ। ইনকেছ মোৰ মাৰ ফোন কৰিলে মোৰ ভাল নালাগে ঘৰত যাব, মই খালি বাবা দাৰ ওচৰত থাকিলে ন কিবা এটা ভাল লাগে। আৰু বাবা দা হয় কিবা এটা, মানে আমাৰ চবৰে এনেকুৱা, মোৰ বুলি নহয় যে এটা দেখিলে মানে কথা পাতোঁ নে নাপাতোঁ নাজানো, আমাৰো কেতিয়াবা ইচ্ছা যায় ক'ৰবাত এনেকুৱা প্ৰব্লেম আহে ন, সেই বস্তু যেতিয়া বাবা দাৰ লগত চলিউশ্যনটো সুধোঁ ন, বাবা দাই যোনটো পাৰফেক্ট চলিউশ্যন দিয়ে ন, ইট ৱৰ্কছ, মানে সেইটো ওপৰত কাম কৰিব পাৰোঁ। আৰু সেনেকৈ চাইছে ন আজি 2 years হ'ব আহিছে মোৰ, মই কেতিয়াও ভবা নাছিলোঁ বা মোৰ ঘৰৰ মানুহে কেতিয়াও ভবা নাছিল যে ই ভাল হ'ব। কিন্তু আজিৰ দিনত সেই বস্তুটো ন বাবা দা বা আণ্টি মোৰ ঘৰত সেইখিনি আনি দিছে যে মোৰ ল'ৰা ঠিকে আছে, এটলিষ্ট বাবাৰ আণ্ডাৰত আছে, ভালে আছে। চব মানে আজিৰ দিনত যিখিনি কৰিছোঁ বা যিখিনি তাৰে লোকেলিটি, এটা সময়ত মানে মোক দেখিব নোৱাৰিছিল মোৰ লোকেলিটি, যে এই ড্ৰাগ এডিক্ট হয় এনেকুৱা। কিন্তু আজিৰ দিনত ন তেওঁৰ ল'ৰাটো মোৰ লগত কথা পাতিব, তাৰ লগত কথা পাতিব বিচাৰে, আৰু সেইটো মই ন ক'ৰবাত নহয় এইখন চেণ্টাৰ বা ৰঞ্জন দাৰ পৰাই পাইছোঁ। আৰু মোৰ ছেম মানে মোৰ এনেকুৱাই হ'ব ইচ্ছা আৰু ৰঞ্জন দাৰ দৰে, যে মই কেতিয়াবা এনেকুৱা 10টাক চাব পাৰোঁ। জাষ্ট তেওঁৰ এটা ৰাস্তাতে মই গৈ আছোঁ, আৰু এতিয়া চাওঁ ভগৱানৰ কৃপা বা বাবা দাৰো আশীৰ্বাদ লাগিব, আণ্টিৰো আশীৰ্বাদ লাগিব। সেইকাৰণে আৰু মানে ঘৰত যে মোৰ ফিলে নহয়, মইতো চবকে কওঁ এইখন মোৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ নহয়, এইখন মোৰ ঘৰ হয়। দে আৰ জাষ্ট মাই ফেমিলি মেম্বাৰ্ছ। এইটো মোৰ দাদা হয়, এইটো ভণ্টি, এইটো মোৰ মা হয়। মানে যিখিনি মই ভাল কাম কৰিছোঁ, ন' ডাউট মোৰ মা দেউতাই এইখিনি ছাপৰ্ট কৰিছে, যে হাত এৰি দিয়া নাই, যোনটো আণ্টি কৈছে যে হাত এৰি দিব নালাগে, সেইটো কৰিছে, কৰাত কৰিছে। কিন্তু এডিক্ট এটাক ন মৰমটো লাগে, সেই মৰমটো যোনটো এইখন চেণ্টাৰ বা এইখন ঘৰৰ পৰা পাইছোঁ। তেতিয়া আজি কোনোবাই যদি সোধে মোক তই ঘৰত কিয় নাযাওঁ, এইখনে মোৰ ঘৰ বুলি কওঁ, তাৰপিছত আৰু মোক নুসুধে আৰু। প্ৰিয় দৰ্শক, বহুতে হয়তো এইটো প্ৰশ্ন কৰিব পাৰে যে যেতিয়া ড্ৰাগ এডিক্ট হয় বা নিচাত যেতিয়া মানুহ এজন সোমাই পৰে, গতিকে সেই ল'ৰাটোক আমাৰ ল'ৰাটোৰ লগত কেনেকৈ লগ হ'ব দিম, এটা প্ৰশ্ন আহিব পাৰে। কিন্তু আজি এওঁলোকক লগ পাই কিন্তু মই এটা কথা ক'ব লাগিব যে হয়, সেইখিনি সময়ত হয়তো লগ হ'ব নিদিব পাৰে, কিন্তু সেইটোৰ মানে এইটো নহয় যে আপোনালোকৰ দায়িত্ব শেষ হৈ গ'ল। আপোনাৰ ল'ৰা ছোৱালীটোক বচাই ৰখা বুলি ভাবি পেলাই আপুনি সেই ল'ৰাজনক যদি আপুনি আওকাণ কৰে, আপোনাৰ ছ'চাইটি, আমাৰ সমাজখনৰ এটা বহুত ডাঙৰ দায়িত্ব আছে, আৰু সেইটো হৈছে আমাৰ ছ'চাইটিৰ ল'ৰা ছোৱালীসকলৰ ওপৰতো দৃষ্টি ৰখা। তেওঁলোকৰ যদি কিবা বেমাৰ হৈছে তেওঁলোকৰো চোৱা চিতা কৰা, তেওঁলোককো মৰম কৰা, আৰু তেনেকৈ হয় এখন সমাজ। আজি যদি আমি নিজৰ পৰিয়ালতে ব্যস্ত হৈ থাকোঁ, তেনেহ'লে হয়তো এনেকুৱা ধৰণৰ পৰিয়ালৰ সৈতে আজি আপোনালোকক সাক্ষাৎকাৰেই কৰাই দিব নোৱাৰিলোঁ হয়। আজি তেওঁলোকে নিজৰ ল'ৰাটোক ঘূৰাই পাইছে, নিজৰ ল'ৰাটোৰ আজি কেনেকুৱা এটা অৱস্থাৰ পৰা নিজৰ পিতৃ মাতৃক যথেষ্ট এক কষ্টকৰ সময় আছিলে, কিন্তু সেইটো এটা ভুল বুলি, সেইটো এটা বেমাৰ বুলি তেওঁলোকে ধৰিব পাৰিছে। আৰু সেইটো কাৰণে তেওঁৰ মাতৃয়ে সাহসিকতাৰে, তেওঁৰ শক্তিশালী সেই মনেৰে তেওঁ যুঁজি গৈছিলে, আৰু এটা সময়ত তেওঁ পৰাজয় হ'ল, এটা সময়ত তেওঁ নিজৰ ল'ৰাটোক ঘূৰাইও পালে, আৰু এটা সময়ত তেওঁৰ দেউতা কেইদিনমান আগতে ঢুকাইছে, কিন্তু তেওঁ নিশ্চয়কৈ শান্তিৰে এই সংসাৰৰ পৰা গৈছে। যদি সেই ৰূপত ল'ৰাটোক দেখা পাই থাকিলে হয়, তেনেহ'লে হয়তো শান্তিৰে যাবও নোৱাৰিলেহেঁতেন। আজি তেওঁৰ ওপৰত বহুত দায়িত্ব আছে, তেওঁৰ কিন্তু খুব সুন্দৰকৈ তেওঁৰ গোটেই ফেমিলিটো ছাপৰ্ট কৰি আছে। অকল এয়াই নহয়, উপম কলিতা তেওঁ গুৱাহাটীৰে বাসিন্দা, হয়তো তেওঁকো বহুতো সমাজৰ মানুহে বিভিন্ন চকুৰে চাব পাৰে যে তেওঁ ড্ৰাগ এডিক্ট হয়। ড্ৰাগ এডিক্ট কিয় হ'ল সেইটো ডাঙৰ কথা নহয়, ড্ৰাগ এডিক্ট যে হৈছে তাক এতিয়া আমি কেনেকৈ বচাওঁ, তাক এতিয়া আমি কেনেকৈ শুদ্ধ পথলৈ আনো। বিভিন্নজন চাইকিয়াট্ৰিষ্টৰ লগতো আমি কথা পাতিছোঁ। আমাৰ পেজত এটা ডাক্তৰৰ লগত আমি এটা সাক্ষাৎকাৰ লৈছিলোঁ, ডক্টৰ জ্যোতিৰ্ময় দাস। তেখেতৰ আপোনালোকে ভিডিঅ'টো চাব পাৰে, আৰু হয়তো অনাগত সময়ত আৰু বিভিন্ন ডাক্তৰৰ সৈতেও কথা পাতিম। কিন্তু প্ৰথম কথাটো হৈছে নিজৰ বন্ধুবৰ্গ, নিজৰ পৰিয়ালবৰ্গ, আৰু লগতে আমাৰ যিটো ছ'চাইটি বুলি যিটো শব্দ আছে, যিটো আমাৰ সমাজখন আছে, সেই সমাজখনৰো সম্পূৰ্ণ ছাপোৰ্ট লাগে। গতিকে আমাৰ যদি সমাজখন আমি ড্ৰাগ এডিকশ্যনৰ পৰা মুক্ত কৰিব বিচাৰোঁ, তেনেহ'লে প্ৰতিজন শিশুৱে নিজৰ শিশু হিচাপে আপুনি চিন্তা কৰিব লাগিব, আৰু নিজৰ অকল ল'ৰা ছোৱালীজনক আনৰ বা ড্ৰাগ এডিকশ্যনৰ কাষৰ পৰা যদি আঁতৰাই আনে, তাৰ মানে এইটো নহয় যে আপোনাৰ ল'ৰা ছোৱালীও ড্ৰাগ এডিকশ্যনত নাথাকিব। তেওঁলোকে হয়তো যদি তেওঁলোকৰ বেলেগ ফ্ৰেণ্ড চাৰ্কেল যিটো কোৱা হয়, তেওঁলোকৰ যদি বেলেগ ফ্ৰেণ্ড চাৰ্কেলত আছে, তেনেহ'লে হয়তো তেওঁ মনে মনে কৰি থাকিব। গতিকে নিজৰ ল'ৰা ছোৱালীজনীৰ লগত কথা পাতক, তেওঁলোকক মন কৰক, তেওঁলোকক মন দিয়ক, তেওঁলোকে কি কৰি আছে, কেনেকৈ ভাত খাই আছে, ক'লৈ গৈ আছে, সময় কিমান লৈ আছে,
বজাৰলৈ গৈছিলে, ইমান সময়ৰ ভিতৰত আহিবলগীয়া আছিলে, কিমান সময়ত ঘূৰি আহিলে, পইচা লাগিছিলে 50 টকা, তেওঁ 100 টকা কিয় খুজি আছে। এই গোটেইখিনি কথা খুব বেছি ষ্ট্ৰিকনেছ বুলি নহয়, কিন্তু মাক দেউতাক হিচাপে যিখিনি মন কৰিব লাগে সেইখিনি মন যদি কৰে তেনেহ'লে হয়তো ইনিচিয়েল পিৰিয়ডতে তেওঁক ঘূৰাই আনিব পৰা যাব। আৰু যিবিলাক ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে তেওঁলোকৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে, কাৰণ তেওঁলোকে জানে ইয়াৰ যিবিলাক চাইণ্টিফিকেলি যিবিলাক অৰ্ডাৰ থাকে সেই অৰ্ডাৰ মতে তেওঁলোকে ল'ৰা ছোৱালীখিনিক আচলতে গাইড কৰে, তেওঁলোকক ভাল ৰাস্তাত ঘূৰাই আনে। গতিকে সেই ৰিহেবিলিটেশ্যন চেণ্টাৰবোৰত আপোনালোকে খবৰ কৰিব পাৰে। স্পেচিয়েলি ফেইথ ফাউণ্ডেশ্যনে খুব ভাল কাম কৰি আছে, আৰু এওঁলোকক আচলতে আমি সকলোৱে, এওঁলোক আমাৰ কাৰণে প্ৰেৰণা উৎস, সমাজৰ কাৰণে প্ৰেৰণাৰ উৎস হয়। তেওঁলোকে যি বাটতে নাছিলে এইটো অতীত হয়, অতীত সকলোৰে থাকে, বেয়া বেয়া অতীত থাকে, কিন্তু তেওঁলোকে আজি সমাজৰ কাম কৰি আছে। গতিকে এয়া এক খুব সুন্দৰ নিদৰ্শন, আৰু আমি আশা কৰিছোঁ ৰঞ্জন বৰা আমাৰ গোটেই সমাজৰ কাৰণে আদৰ্শৱান যুৱক হৈ পৰক। আৰু লগতে উপম কলিতা, তেওঁ এতিয়া আজি ইয়াত 2 বছৰ হ'ল, আৰু তেওঁ কৈছে যে এইখনেই নিজৰ পৰিয়ালৰ নিচিনা লাগিছে ইয়াত থাকি। গতিকে আপোনালোকে ল'ৰা ছোৱালী দেখিছে তেনেহ'লে ইনিচিয়েল পিৰিয়ডতে যদি আনে, যিকোনো বেমাৰ আপুনি যদি হোৱাৰ লগতে ঠিক কৰে, হোৱাৰ পিছতে ঠিক কৰে তেনেহ'লে বেছি ভাল। হৈ যদি বহুত দেৰি হৈ যায় বহুত বেছি পলম হৈ যায়। গতিকে তাতে কষ্টও বেছি হয় আৰু গম নাপায় যে ছাকচেছ হ'ব নে নহয়। গতিকে সকলোকে অনুৰোধ জনাইছোঁ আমাৰ এই ভিডিঅ'টোৰ পৰা, এয়া ঋতুস্মিতা বৰা, পুনৰ এবাৰ কৈছোঁ, ৰঞ্জন বৰাৰ ভণ্টি, তাইও বহুত ছাফাৰ কৰিছে সৰুতে, যিহেতুকে তেওঁৰ ককায়েক আছিল, কিন্তু এতিয়া তাই খুব সুন্দৰকৈ পৰিচালনা কৰি আছে, তাই ডিগ্ৰী কমপ্লিট কৰিছে। ঋতুস্মিতা বৰাৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু লগতে ৰঞ্জন বৰা, খুব ভাল লাগিলে যে আজিৰ যুৱকসকলে আচলতে এতিয়াও আমি দেখিবলৈ পাইছোঁ, আমি যেতিয়া আপোনালোকৰ ঘৰলৈ আহিছোঁ এটা জুম বান্ধি আড্ডা মাৰি আছে বহুতে, আৰু কোনোবাই চিগাৰেট খাইছে, কোনোবাই কিবা ছোৱালী জোকাইছে, আৰু আমি জানো যে এতিয়া আপুনি সেইজন ৰঞ্জন বৰা নহয়। গতিকে এটা বেলেগ ধৰণৰ জীৱন ঘূৰাই পাইছে, খুব সুন্দৰ আৰু ভাল লাগিছে। আৰু সদায় এনেকুৱা ধৰণৰ ইতিবাচক আপোনালোকক দিশবোৰ দেখুৱাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকেও যাতে এনেকুৱা ধৰণৰ যুৱকক সদায় এখন সুন্দৰ সমাজত আৰু সুস্থ সমাজত জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়। আৰু তেওঁলোকে খুব ভাল কাম কৰি আছে। ৰিহেবত যদি আহে ফেইথ ফাউণ্ডেশ্যনৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে, আমি তলত তেওঁলোকৰ যোগাযোগ নাম্বাৰটো দি দিম। গতিকে আপোনালোকে যদি ৰিহেব চেণ্টাৰত আহিব বিচাৰে, বা কাৰোবাৰ ল'ৰা ছোৱালীৰ যদি কিবা এনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে বা লক্ষ্য কৰিছে, তেনেহ'লে যোগাযোগ কৰিব পাৰে। কাউন্সেলিং হ'ব, কথা পাতিব, তাৰপাছত তেওঁলোকে যিটো ক'লে এক্সাৰচাইজ আৰু বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কিছুমান ডিচিপ্লিন লাইফৰ কাৰণে যিখিনি লাগে তেওঁলোকে ইয়াত দিবলৈ চেষ্টা কৰিব। এটা কথা নিশ্চয় জানিব লাগিব যে যেতিয়া ড্ৰাগ এডিকশ্যনত থাকে, কিন্তু কেতিয়াবা এনেকুৱা হয় যে খুব বতাহ দিছে, বাইক চলাই আহিছে ক'ৰবাৰ পৰা ল'ৰাজন, আৰু চকুটো ৰঙা হৈ আছে, এনেকুৱা ধৰণৰ পৰিস্থিতি হয় নেকি কেতিয়াবা, যে তেতিয়াও ভাবে যে তই কিবা খাই আহিছ নেকি, এনেকুৱা কুৱেশ্যনছো সন্মুখীন হয় নেকি? সেইটো বস্তুত আপোনাৰ মই কি কওঁ, সেইটো 99% সেইটোত ৰিলেপ্স প্ৰিভেনশ্যন তেতিয়া কাম কৰে। তাৰমানে ঘৰৰ মানুহবিলাকে মোক কিয় বিশ্বাস নকৰে, মই নিজে ক্লিন আছোঁ, কিন্তু ঘৰৰ মানুহে বিশ্বাস, সেইটোৰ ভাবোঁতে এনজাইটি মাথাত চলে, তেতিয়া আপোনাৰ ৰিজাৰ্ভেশ্যন কেৰি কৰে, বহুত সেইটো পৰা মানুহে ৰিলেপ্স প্ৰিভেনশ্যন তেতিয়া কাম কৰে। সেইটো মানে ইয়াৰ আচলতে ওলোটা হয় আচলতে, যে আচলতে ল'ৰাটো এডিকশ্যনত নাথাকে, কিন্তু কোৱা কাৰণেহে এতিয়া মানে এটা চেলেঞ্জ হিচাপে লৈ পেলাই যে মইতো একো খোৱাই নাই, গতিকে মোক খোৱা বুলি ভাবিছে, আৰু এতিয়া মই খালেও কথা নাই, তেনেকৈ ভাবি যায় চাগে। এতিয়া মই এটা কথা জানিব বিচাৰিছোঁ যে চিমটমছ বুলি যিবিলাক কোৱা হয়, কেনেকৈ, আৰু এটা এংজাইটি শব্দ এটা ক'লে, গতিকে এংজাইটিত পৰি পেলাই ড্ৰাগ এডিক্ট হয়নে বিভিন্ন কাৰণ থাকে? সেইটোত বহুত ক্ষেত্ৰৰ পৰা এনজাইটি বস্তুটো আপোনাৰ মাথাত বহুত 10টা মাথাত চলি থাকে, মাথাত বহুত কথা আহি থাকে, কি কৰিম, এইপিনে যাম নে এইপিনে যাম। তেতিয়া নেগেটিভটো আমাৰ চবৰে আজিৰ দিনত, আমাৰ এডিক্টবিলাকৰ চবৰে নেগেটিভ মেছেজ মাথাত বহুত চলে। মই আজিৰ দিনত মোৰো নেগেটিভ চলে, নেগেটিভৰ মই পজিটিভ কেনেকৈ কৰিম, আজিৰ দিনত নেগেটিভে সদায় তলত পেলাই দিয়ে, বহুতক পেলাইছে, মই চাইছোঁ আজিৰ দিনত মোৰো এনেকুৱা বহুতবাৰ হৈছে, মোৰ লগত হৈছে। তাৰমানে মোৰ ঘৰৰ মানুহে মোক কয় তই চকু ৰঙা কিয় হৈছে, ক'ৰবাত যদি তোমাৰ হামিয়াই দিলে তই খাই আছ, যদি মই বেছিকৈ গা ধুলেও, তাৰমানে আমি কি হয়, আমি গা নুধোঁ, আমি ড্ৰাগ এডিক্টবিলাকে গা নুধোঁ, আমি গা যদি বেছিকৈ ধুলোঁ, তেতিয়া আপোনাৰ ঘৰৰ মানুহবিলাকে গম পাব কিবা খাইছে নেকি সিহঁতে, ঘৰৰ মানুহবিলাক সেইবিলাকৰ সেয়া কৰি থাকে। মোৰ লাইফত যিবিলাক বস্তু মোৰ লগত হৈছে, যেতিয়া মই গা ধুলেও এইবিলাক প্ৰব্লেম, তাৰমানে নাখাই কেনেও কথা শুনিব লাগে, কিন্তু আজিৰ দিনত মই কাৰ কাৰণে হ'ল সেই বস্তুটো মই
যেতিয়া মই ৰিকভাৰীত আহিলোঁ তেতিয়াহে মই গম পাইছোঁ কাৰ ভুল আছিল এইটো। ভুলটো আছিলে মই নিজেই মই চব বস্তু মই নিজে কৰিছিলোঁ। এলকহলেই হওক বা স্মকিঙেই হওক, মানে চিগাৰেট স্মকেই হওক বা এলকহলেই হওক অথবা ড্ৰাগ এডিক্ট, চববোৰতো চাগে গোটেইখিনি ক্ষন্তেকীয়া সুখৰ কাৰণে কৰে। এটা কথা মই উপম কলিতাৰ পৰা জানিব বিচাৰিছোঁ যে ধৰক এংজাইটি হওক, কিছুমানৰ ৰিজাল্ট বেয়া হয়, যিমতে পঢ়িছিলে সেইমতে ৰিজাল্ট নাপালে, জানে যে কেইটামান কলেজত বা স্কুলত ল'ৰা কেইজনমান আছে তেওঁলোকে আগৰ পৰাই ড্ৰাগ এডিক্ট হয়, তেওঁলোকৰ বিষয়ে জানে কিন্তু সেইটো সংগত পৰা নাছিল। কিন্তু যেই মানে তেওঁলোকৰ ৰিজাল্টটো বেয়া হ'ল, ভাবিলে যে তেওঁলোকক কণ্টেক্ট কৰোঁ, অকণমান ভাল লাগিব মনটো, বা তেনেকুৱা ধৰণৰ কেতিয়াবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ যিবিলাক সমস্যা হওক বা অন্য কিছুমান কোনোবা মানুহ ঢুকালে, খুব আত্মীয় এগৰাকী ঢুকালেও খুব দুখ অনুভৱ হয়। লগতে এতিয়াৰ যিটো নিবনুৱা সমস্যা হয়, যিটোৰ কাৰণে মানে কোনেও ক'তো চাকৰি পোৱাৰ কোনো আশা নাথাকে, পইচা খিলাব লাগে, পইচা নাথাকে, এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা থাকে। গতিকে সেই ক্ষেত্ৰতো বহুতে ড্ৰাগ এডিকশ্যনত গুচি যোৱা দেখা পোৱা যায়। গতিকে এই বিষয়ত যুৱকসকলক কি ক'ব? ফাৰ্ষ্টততো আমি এইটো বস্তু হয়তো এটা মানে কিবা দুখত খাওঁ বা সুখত খাওঁ, কিন্তু এট দ্য পইণ্ট অফ ভিউ লৈ আমাৰ কেনেকুৱা হৈছে যে হেবিট হৈ যায় বা ডিপেণ্ডেঞ্চি হৈছে যে লাগিবই, আৰু সেই বস্তুটো আমি নিজে কৰোঁ। কাৰণ এইটো এটা আমাৰ মানে কিউৰিচিটি বুলি কয়, যোনটো মানে যে মই খাম কিজানি, সেইটো প্ৰব্লেমৰ চলিউশ্যনটো তাতে আছে। কিন্তু সেইটো বস্তু নহয়, চলিউশ্যনটো এইটো জাষ্ট ফেক হয়। যোনটো চলিউশ্যন কেতিয়া পাম এটা প্ৰব্লেমৰ চলিউশ্যন, যেতিয়া আমি নিচা নকৰি সেই বস্তুটো ফেচ কৰোঁ। আমাৰো এনেকুৱা টাইপৰ আহে, এতিয়া আহে বা এটা টাইমত আহিছিল। তো আমি এটা টাইমত কি ভাবিছিলোঁ যে চব চলিউশ্যনৰ মানে ড্ৰাগছটো বা এলকহলটো, কিন্তু সেইটো নহয়। আমি আজিৰ দিনত যোনটো প্ৰব্লেম ফেচ কৰোঁ, এইটো যেতিয়া আমি চলিউশ্যনটো বিনা নিচাত ওলাওঁ ন, তেতিয়াই লাগে চলিউশ্যনটো হৈছোঁ। সেইটো মানে খন্তেকীয়া আৰু অনলি ফৰ 5 মিনিটছ থাকিব, তাৰপিছত আকৌ প্ৰব্লেমটো আকৌ আহিব। তাৰপিছত ফেচ কৰিম ন নিচা নকৰি, সেইটোৱে ভাবিলে হ'ল। যোনটো আপুনি ক'লে ৰিজাল্ট বেয়া হ'ব পাৰে, ডেটছ নট দ্য বিগ ডিল ন, বাট সেইটো আমি নিচাটো কৰিলে জানো আমি ৰিজাল্টটোত পাছ হৈ যাম? নহওঁ ন, আল্টিমেটলি বেছিয়ে বেয়া হ'ব। তাৰপিছত আমি নেক্সট টাইম ট্ৰাই কৰিম ন উইদাউট নিচা নকৰে। আৰু ছেকেণ্ড যোনটো আপুনি ক'লে গাৰ্লফ্ৰেণ্ড ৰিলেশ্যনশ্বিপ, এইটোতো হয় আৰু চবৰে এইটো মানে আজিৰ দিনত আৰু নিউ জেনেৰেশ্যন টাইপ যোনটো ব্ৰেকআপ হ'ল, ইটছ ছ' হোৱাট, সেইবুলি মই নিচা কৰি দিওঁ, যাৰ লগত মোৰ ব্ৰেকআপ হ'ল তো তাইতো ভালদৰে আছে ন, মই কিয় সেই নিচাটোত সোমাই যাওঁ? তাতছে আই উইল মুভ অন, তাইতছে ভালছে গাৰ্লফ্ৰেণ্ড পাম বা তাইতছে ভাল বয়ফ্ৰেণ্ড পাম, সেই বুলি যে মই নিচাটো কৰি দিম সেইটো নহয়। কাৰণ সেনেকুৱা ষ্টেজৰ পৰা আমি ৰঞ্জন দা বা আমি ছেম ষ্টেজ পাৰ কৰি আহিছোঁ, কিন্তু আল্টিমেটলি আমি ৰিজাল্টটো 0 পালোঁ। কিন্তু আজিৰ দিনত যেতিয়া আমি নিচাটো নকৰি ফেচ কৰিছোঁ, ৰিজাল্টটো কিন্তু আমি যোনটো ৰিজাল্ট বিচাৰিছোঁ সেইটোৱে পাৰফেক্টলি পাইছোঁ। হ'ব পাৰে আমাৰ দেৰি হৈছে, কিন্তু ৰিজাল্টটো পাইছোঁ। যোনটো ধৰক আমি পেচেণ্ট টলাৰেঞ্চ প্ৰেক্টিচ কৰিছোঁ, এনজাইটি বা যোনটো কথা ক'লে, এনজাইটি আমাৰো আহে বা ডিপ্ৰেশ্যন আমাৰো আহে, কিন্তু আমি সেইটো লৈ মানে আমি ডিছকাছ কৰোঁ যে ধৰক ৰঞ্জন দা বা এনেকুৱা আমাৰ এটা ফেল'শ্বিপিং বুলি কয় যে নিচা নকৰি কেনেকুৱা সেইটো চলে চব, যেতিয়া নিচা নকৰোঁ ন চলিউশ্যনটো ভাল হয়ে, এট লাষ্ট গৈ ৰিজাল্টটো আমাৰ ভালে পাওঁ। কিন্তু এটা সময়ত যেতিয়া আমাৰ যদি হিষ্ট্ৰীটো চাব যাওঁ, চব প্ৰব্লেম আমি চলিউশ্যন যেতিয়া নিচাটোত পাইছিলোঁ লাভ নাছিল, উল্টা প্ৰব্লেমটো বাঢ়িহে গৈছিল। আজিৰ দিনত কিন্তু বাঢ়ি নাযায়, ক'ৰবাত ন ক'ৰবাত এটা জেগাত ষ্টপ হৈ যায়, কিন্তু দেৰি হ'লেও চলিউশ্যনটো পাওঁ আৰু সেইটোৱে। বৰ সুন্দৰকৈ কথা কৈছে, আৰু তেওঁৰ কথাটো এইকাৰণেই গুৰুত্বপূৰ্ণ কাৰণ তেওঁ সেই অৱস্থাৰ পৰা উভতি আহিছে। গতিকে উপম কলিতা, আপোনাকো ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ যে বহুত কম সময়ৰ ভিতৰতে তেওঁ ইয়াৰ পৰা যাবগৈ নিজৰ পৰিয়ালৰ মাজত, আৰু খুব সুন্দৰকৈ এই সমাজখনৰ সৈতে মিলি চলিব। আৰু তেওঁ যিহেতু কৈছে যে তেওঁৰ প্ৰেৰণাৰ উৎস ৰঞ্জন বৰুৱা, তেওঁ তেনেকুৱা ধৰণৰ জীৱন এটা বিচাৰিছে, তেওঁ যাতে কেতিয়াবা বহু মানুহক তেনেকৈ সহায় কৰিব পাৰে আৰু শুদ্ধ পথলৈ ঘূৰাই আনিব পাৰে, তেওঁৰ সেই আশাও যাতে পূৰণ হয়, আমি সেয়াই কামনা কৰিছোঁ। Thank you so much for watching. Shining off, Phoenix to be real.